মেডিকেলত আগতে আপোনালোকে প্ৰত্যেকে জ্ঞাত যে মেডিচিন ডক্টৰ খলিলুল্লাহ ৱাহিদ, সাৰ্জাৰী ডক্টৰ বাইদেউ আপোনাৰ টিকুলি হাজৰিকা আৰু আমি গুৱাহাটীত থাকোঁ, ৰঙিয়াত থাকোঁ, মনক কেতিয়াবা ঘৰৰ মাক কিবা হ'লে মনক কম, মনে গৈ দৌৰি যায়, মনক তেল মাৰি কোৱাই এইটো বহুত ৰাইজে পাইছে। গতিকে মনৰ এইকাৰণে তেওঁৰ ভাবিব নোৱাৰাকে তেওঁৰ যিটো ব্যৱসায়, চিকিৎসা সম্পৰ্কে ব্যৱসায়, এই ব্যৱসায়ত যথেষ্ট গতিশীলতা লাভ কৰিছে বা আগবাঢ়ি গৈছে। তাৰ লগত সংগতি ৰাখি আজি তেখেতে এটা দন্ত চিকিৎসাৰ বিভাগ এটা খুলিছে। এইটো ভাল কাম হৈছে যে আজিকালি আমি দাঁতক মৰম কৰিবলৈ নেজানো, মানুহে দাঁতক মৰম নকৰে। আচলতে দাঁতকেইটাই হৈছে মানুহৰ আটাইতকৈ শুৱনি বস্তু। মই নিজেও মৰম কৰিব নাজানো। আমি চিকিৎসা সেৱা আমি ল'ব পাৰোঁ বা আমি আমাক তেওঁ দি আছে, তাৰ কাৰণে তেওঁ কিমান নহয় যে তেওঁ মানে এই কিবা আমাৰ বাহিৰা মানুহ কোনোবা আহিছে, বিপদত পৰিছে, কাৰোবাৰ বেমাৰ হৈছে, আমাৰ বিশেষকৈ টপিক জমাতৰ মানুহবিলাক আহি আছে, তেওঁ বিনামূলীয়াকৈ ঔষধ পাতি দিয়ে। আমাৰ এই মাদ্ৰাছাখন আছে, এই ইয়াতে কেইবাখন দুটা তিনিটা মাদ্ৰাছা আছে। এই মাদ্ৰাছাৰ তাতে এদিন ল'ৰাবিলাকে ছোৱালীবিলাকে শিক্ষা আদান কৰি আছে। কিবা আপদ বিপদ হয়, কিবা বেমাৰ আজাৰ হয়, আমি জানা তেওঁলোকে বিনামূলীয়াভাৱে চিকিৎসা দিয়ে, ঔষধো আনকি বিনামূলীয়াভাৱে দি পঠায়। গতিকে মই ভাবোঁ এই এটা মানে এই বেচাৰবিলাকে কেতিয়াবা গাঁৱত শুনিছোঁ যে কি বুলি কয় আৰু ঘোঁৰা হেৰাই ৰণ আৰু যদি দাঁত হেৰাই নাপায় বিচাৰি জীৱন। গতিকে দাঁত সঁচাকৈ কিমান মানে হেৰি দাঁতৰ প্ৰয়োজনীয়তা কিমান। গতিকে আমাৰ দাঁত যদি এবাৰ পৰি যায় তাত ধুনাই আৰু নাপায়। গতিকে আজি আমি শুনি পেলাই খুব সন্তোষ পাইছোঁ। আমাৰ সমাজৰ বয়োজ্যেষ্ঠ ব্যক্তি মাননীয় অহাকালি তেখেতকো এখনি ফুলন গামোচাৰে সম্পাদনা জনাবলৈ মই আহ্বান জনাইছোঁ। টেঙা পানী সেনেকে নাহে। চুবালে জোৰ বস্তু চুবালে অলপমান বলটো নাপায় বেছি ইম্পৰ্টেণ্ট আছে আপোনাৰ এইডাল। ঠিক আছে, এটা উঠাইছে নেকি? এইটো নোচোৱাকৈ ধুনীয়াকৈ ৰাখিব পাৰিব। গোটেই অসমবাসীকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এই ভোগালী বিহুৰ শুভেচ্ছাৰ জৰিয়তে নুই মেডিকেলত আগতে আপোনালোকে প্ৰত্যেকে জ্ঞাত যে মেডিচিন ডক্টৰ খলিলুল্লাহ ৱাহিদ, সাৰ্জাৰী ডক্টৰ বাইদেউ আপোনাৰ টিকুলি হাজৰিকা আৰু ডেণ্টেল আজিৰ পৰা সংযোজন হ'ল আপোনাৰ জনাৰ্দন দাস আৰু তেখেতৰ সহধৰ্মিনী বৰষা কলিতা দাস। আজিৰ পৰা এইটো আমি আৰম্ভণি কৰিছোঁ। লগতে মোৰ তাত আকৌ ENT ডক্টৰ যিজন বহে তেখেত হৈছে তাহেৰ আহমেদ মজুমদাৰ। গতিকে এইখিনি আপোনালোকৰ সুবিধাতে মই কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ তথা সহায় সহযোগিতা মই সদায় আপোনালোকৰ ওচৰত বিচাৰিম। আপোনালোকৰ সহায় সহযোগ মোক কৰি আহিছে, তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ এই সংযোজনৰ লগত আপোনালোকে আকৌ মোক আজিৰ পৰা বেছিকৈ সঁহাৰি জনাব বুলি মই আশা ৰাখিছোঁ।